হৈছে বা আপোনাৰ ছোৱালী কিন্তু বহুত বাঢ়ি গৈছে দেই কি পৰিণাম কিন্তু ভাল নহ'ব তাৰমানে মামুৱে ক'ৰবাত কিবা জগৰ লগালে নেকি মামু অ মামু এই ছোৱালীজনী যে ক'লৈ গ'ল মামু মামু কিয় মা কিয় চিঞৰিছা কি মই কিয় চিঞৰিছো চা এইখনত কি লিখা আছে চা কোনে দিছে এইখন ক'ত পালা নাজানো মই ৰাস্তাত কোনোবাই দলিয়াই থৈ গৈছে অ বেটাই মানে ভাল ৰাস্তা বিচাৰি পাইছে কি অ তই মানে জগৰ কৰিছ চা মামু তোক মই কিমান বাৰ কৈছো তই য'তে ত'তে জেং কৰি নকৰিবি মই একো কৰা নাই মা মই তাক এটা চিম্পুল টচ দিছো মামু কথাটো চিৰিয়াছ বিনোদ সেইকাৰণে ৰাতিপুৱাই তোমাৰ ওচৰলৈ গুচি আহিলোঁ কথাটো মই গম পাইছোঁ বাইদেৱে মোক ফোনত সকলো কৈছে পিছে এতিয়া কি কৰিম বুলি ভাবিছে জানো কি কৰোঁ তাকে তোমাৰ লগত আলোচনা কৰিবলৈ আহিলোঁ তাই পঢ়া শুনাৰ কথাও আছে চব কৰিব লাগিব কিন্তু পঢ়া শুনাও কৰিব লাগিব আত্মৰক্ষাও কৰিব লাগিব এই পৃথিৱীখন বৰ জটিল আৰু এই জটিল পৃথিৱীখনৰ লগত চলিবলৈ হ'লে আমিও জটিল হ'ব লাগিব কথাষাৰ বুজি নাপালোঁ বিনোদ লাহে ধীৰে আপুনি সকলো বুজিব পাৰিব প্ৰথমতে তাইক আমাৰ ইয়ালৈ পঠিয়াই দিয়ক পঢ়া শুনাৰ লগতে তাই সকলো ঠিক কৰি ল'ব পাৰিব ৰ'বা কথাষাৰ বাইদেউৰ লগত আলোচনা কৰি লওঁ গায়ত্ৰীয়ে বা আকৌ কি কয় ভালেই পায় নে বেয়াই পায় কিয় বেয়া পাম ভিনদেউ ভালহে লাগিব ইহঁত দুটা হোষ্টেলত থকাৰ পৰা ঘৰখন একেবাৰে খালী হৈ আছে শুনিলেই নহয় এতিয়া বেলেগ চিন্তা কৰাৰ কোনো দৰকাৰ নাই বলক এতিয়া চাহ একাপ খাই লওঁ বলক উঠক কি দোস্ত ৰেজাল্ট খালি আছো যে নাই একো নাই এনেই বহি আছো আৰে তই মন মাৰি এনেকৈ বহি থাকোঁতে কিবা এটা গম পাইছোঁ তই যে অংক কৰি আছ তই এনেকৈ ইয়াত বহি থাকোঁতে পিনে মামু যাবগৈ তাৰমানে কি কৈছ তই মামু গাঁৱলৈ গুচি যাবগৈ ঘূৰি গুচি যাবগৈ তই কিবা বিয়া বাৰু ঠিক হৈছে নেকি বিয়া বাৰু কথা নহয় তাই মোমায়েকৰ ঘৰলৈ যাবগৈ পৰীক্ষাতে মোমায়েকৰ ঘৰলৈ যাব একো নাই দে মোমায়েকৰ ঘৰলৈ যায় যদি যাওঁ যাব পঢ়িব আকৌ আহিব তেতিয়ালৈকে তোৰ অংক জংক মংক হৈ যাবগৈ আপুনি ইয়াতে আছে দেখিছেনে তাই ইমান দেৰি কৰিছে তাই সখীয়েকক মাত লগাবলৈহে গৈছে ইমান দেৰি হ'ব বুলি কেনেকৈনো জানো আমি তাইক কিবা বিয়া দি উলিয়াই দিব বিচাৰিছোঁ নেকি তাই যে গোটেইখনকে মাত দি ফুৰিব লগা আছে তাই ফোনটো কৰাচোন নহ'লে ময়ে যাম এতিয়া ওলাই ৰ'ব মই ফোন এটাকে কৰিছোঁ ৰ'ব হেল্ল' চন্দনা চন্দনা মই আণ্টিয়ে কৈছোঁ আণ্টি মামু যে ইমান দেৰি হ'ল অহা নাই কি কৈছা ভাত খাই আহিব বহুত দেৰি হ'বচোন ভাত খালে নাই সোনকালে পঠাই দিয়া কি কৈছা গাড়ীৰে থবা হেল্ল' নেটৱৰ্কৰ যে ইমান প্ৰব্লেম হেল্ল' কোৱাচোন কি গাড়ীৰে থবা কি ক'লে কৈছে গাড়ীৰে থৈ যাব ভাত খাব বোলে ঠিক আছে হ'ব দিয়া হেৰি নহয় এই তাইক মামাকৰ ঘৰলৈ কেতিয়াকৈ লৈ যাবা মই যাম জানো আকৌ তুমিওতো বহুদিন বিনোদতৰ ঘৰলৈ যোৱাই নাই তেতিয়াহ'লে পিঠা লাৰু কেইটামান বনাই ল'ব লাগিব আকৌ ল'বা দুদিনতে নহ'ব জানো হ'ব কিয় নহ'ব মামু চাহ দিছো আহা গৈছো মামী কাইলৈ তুমি ফ্ৰী আছানে নাই কিয় কৰিলা কেনিবা যাম বুলি ভাবিছিলো মামুজনী অহাৰ পৰা ঘৰতে সোমাই আছে কাইলৈ নোৱাৰিম যাব মামী মোৰ এক্সাম আছে সোনকালে যাব লাগিব এক্সাম কিহৰ
কেৰাটে এক্সাম মামি গম পালা এতিয়া তোমাৰ প্ৰগ্ৰাম কেনচেল নাজানো দেই তুমি কি চিন্তা কৰিছা এই সৰু ছোৱালীজনীৰ ওপৰত ইমান প্ৰেছাৰ দিব লাগেনে কলেজ টিউচন কাৰাটে কিমান আৰু সহ্য কৰিব তাই পাৰিব পাৰিব শৰীৰত তাইৰ জোৰ নাথাকিলেও মনৰ জোৰ তাই পুৰা আছে নহয় জানো মামু মামা মই মোৰ সপোন দিঠকত পৰিণত কৰিব পাৰিবই লাগিব চাবাছ এইজনীহে মোৰ আচল ভাগিন ঠিক আছে মই ওৱান বুলি ক'ম এইখন হাত তলত চাৰ্কুলাৰ বল চাৰ্কুল কৰিব ৰাইট ইয়ালৈ আনিবা ইয়াৰ পৰা ঠিক আছে এইটো মই শিকোৱাৰ কাৰণে শুইয়ে থাকিবি নে এই 10টা 12টা বাজিলি উঠিবলৈ হোৱা নাই এই মা তুমিও যে ৰাতিপুৱা নহয় এতিয়া ৰাতিপুৱা হৈ থকা নাই বেলি মূৰৰ পৰা পালেহি উঠিবলৈ লাগে নে নালাগে উঠিম ৰ'বা সোনকালে উঠ ইফালে গেছ ঢুকাল আৰু মই খালি ভাতহে বনাই থৈছো দাইল ভাজি একো বনাবলৈ নোৱাৰিলো আৰু কি খাবি মই যাওঁ হ'ব দিয়া যোৱা মামু তুমি কিন্তু এসপ্তাহতকৈ বেছি দেৰি নকৰিবা মোৰ বৰ বেয়া লাগিব জানানে নকৰো মামি সোনকালে আহিম ঘৰলৈ মনত পৰিছে কাৰণেহে যাওঁ এৰা কিয়নো নকৰিব সৰুৰে পৰা তাতে ডাঙৰ হৈছে যেতিয়া পিছে মামা আহি নাপালেহি দেখোন আহি আছে মোলৈ ফোন কৰিছিল তোমাক ৰেডি হৈ থাকিব কৈছে ব'লা ব'লা ভাত দিওঁ ব'লা মামি দেখিছেনে বাৰু এইজনী একেটা কথাকে কেনেকে লাগি আছে একো নহয় মা সিহঁতে কি কৰিব সিহঁতে কিবা কৰিব বুলি মই সখীজনী ঘৰলৈ নাযাম নেকি তই কি বুজিছ ল'ৰা মানুহৰ কথা হ'লে একো কথা নাই কিন্তু ছোৱালী মানুহৰ অকণমান যদি চেকা লাগে আজীৱন থাকি যায় সেইবোৰ পুৰণি কালৰ কথা মোৰ আগত নকবা মা মই আজিকালিৰ দিনৰ ছোৱালী মই নিজক কেনেকৈ বচাই ৰাখিব লাগে সেইটো মই জানো ঠিক আছে এই দিনে পোহৰে একো চিন্তা কৰিব নালাগে যোৱা হ'ব যোৱা হয় নেকি পিছত কিবা হ'লে মোক নুদুখিব কিন্তু চবকে একে বুলি নাভাবিবি মই তোৰ এইবোৰ কথাই বেয়া পাওঁ তই সদায় সদায় নলগা জেগাত লাগি ফুৰ কিয় বাৰু মই লগা নাই ন মা সিহে মোৰ লগত আহি লাগিছেহি মইতো এৰুৱাই দিবই লাগিব হ'লেও তই কামটো ভাল নকৰিলি এই কথাখিনি ওচৰৰ মানুহে উল্টাই নকলেই ৰক্ষা তই যে টাউনলৈ গৈছ ওচৰৰ মানুহে কিমান যে বু বা কৰিছে কিমান সমালোচনা কৰিবলৈ দিয়া মা সেইবোৰ মানুহে আহি এদিন তোমাৰ ওচৰত তুষামুদ কৰিব মামু মামু হৌৱা তেখেত আহিলে আহ মামু আহকচোন বহকচোন বহক মই বহিবলৈ অহা নাই মামু কথা কেইটামান সুধিবলৈ আহিছো ছোৱালী মানুহ হৈ ইমান আগলি কথা হ'ব নাপায় নহয় ঐ তই ল'ৰাটোক কিয় এনেকৈ মাৰিলি তাৰ নাকটো ফুলি গৈছে জাননে সি বৰ বেছিকে দুখ পালে নেকি ধেমালি নকৰিবি তই ল'ৰাটো কিয় এনেদৰে মাৰিলি কচোন আপোনাৰ গুণধৰ পুত্ৰই কোৱা নাই নেকি কৈছে মই তোৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছো শুনক তেনেহ'লে কালি মই সখীৰ ঘৰৰ পৰা অকলে অকলে আহি আছিলো চবকে একে বুলি নাভাবিবি কথাটো তেনেহ'লে তেনেকুৱাহে নেকি বৰ্মা মই
নিজক বচাবলৈ তেনেকুৱা কৰিবলগীয়া হ'ল। তোৰ গাত দুখ নাই, দুখ মোৰে আৰু মোৰ ল'ৰাৰ গাত। উচিত শিক্ষা মই দিব নোৱাৰিলো তাক। মাক হৈ মই তাক যেনেদৰে শিক্ষা দিব লাগিছিলে সেই শিক্ষা যোগ্যতা মই দিব নোৱাৰিলো। সি যাবৰ নামে গ'ল। কামৰ নামতো কোনো কুটা এডাল নকৰে। ৰ'বচোন, আপুনি বেছিকৈ চিন্তা কৰিছে। চাব সি এদিন ভাল হ'বই। নহয় নহয়, সি আৰু ভাল নহয়। তাক লৈ মই বহুত সপোন দেখিছিলো, নাখাই খুৱাইছিলো, কিন্তু আজি কি হ'ল, কি পালো মই? আপুনি বেছিকে চিন্তা কৰিছে বাইদেউ। চাব এদিন চব ঠিক হৈ যাব। সপোন যেতিয়া ভাঙি যায়, আশাবোৰ যেতিয়া নিৰাশা হয়, তেতিয়া আৰু একো হেঁপাহ নাইকিয়া হৈ যায়। চিন্তা নকৰিব বাইদেউ। আজি মোৰ কি ভাৱ হৈছে জানে? তই মোতকে বহুত সুখী, ছোৱালী পালে বহুত সুখ পাবি, কিন্তু মই আজি কি পালো ক? আপুনি চিন্তা নকৰিব বাইদেউ। চাব আপোনাৰ ল'ৰা এদিন বহুত ভাল মানুহ হ'ব। নাই নহয় বাইদেউ, চাব কেতিয়াও হ'ব নোৱাৰে। হ'ব বাইদেউ। তুলসী তলে তলে কত চাকি জ্বলালো, কত নাম ঘৰে ঘৰে শৰাই আগবঢ়ালো, তথাপিতো নেপালো পাৰ মোৰ গোসাঁই ঐ, তথাপিতো নেপালো